So okay, good morning, hello everyone, welcome back to my YouTube channel. আৰু এতিয়ালৈকে একো প্লেনিং হৈ আছে বাৰু ফাৰ্ষ্ট বজাৰলৈকে যাওঁ দুটামান কাম আছে কামটো কৰি ফাৰ্ষ্ট কামটো কৰি লওঁ তাৰপিছত ভিডিঅ'টো ভালকৈ কণ্টিনিউ কৰি আছোঁ আৰু বহুখিনি আজি লগত আহি আছে ক'ত যাওঁ কি কথা গোটেইখিনি গমেই পাব আৰু লাষ্ট ভিডিঅ'ত বহুখিনি মৰম দিছে তাৰ কাৰণে থেংক ইউ গাইছ আৰু যোনে যোনে চোৱা নাই চাই ল'ব ভিডিঅ'টো বহুখিনি মানে মৰম দিছে বহুখিনি ভাল ভাল কমেণ্ট দিছে সেইকাৰণে সকলোকে থেংক ইউ আৰু এনেকৈ ছাপৰ্ট কৰি যাম মই সদায় কষ্ট কৰি যাম আৰু আগতে আজি কৈ ল'লোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভিডিঅ'টো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব গাইছ অ'কে কেইটামান বস্তু আনিব লগা আছে ফাৰ্ষ্ট শালবাৰীলৈকে যাওঁ গাইছ তাৰপিছত আৰু ধুনীয়াকৈ ওলাই যাম আৰু ব্লগ ভাবিছিলোঁ ইয়াৰ পৰা নকৰোঁ কিন্তু আৰু ডেইলি একদম ৰাতিপুৱাৰ পৰাই কৰিছিলোঁ ডেইলি ৰাতিপুৱাৰ মানে ৰাতিপুৱা কিবা কিবি কাম কৰিছোঁ এইবিলাক বাৰু দেখুওৱা নাই যিহেতু মই ডেইলি মানে কি লাইফষ্টাইল ব্লগাৰ নহয় বাৰু তথাপিও অলপ চলপ দেখুৱাই দিওঁ একো নাই গৈ থাকোঁ গাইছ ব্লগ আৰু আহি পালোঁ গাইছ ঘৰ পূৰা ফ্ৰেছ হৈ ল'লোঁ গা চানে এতিয়া আৰু ওলাই যাম এঠাইলৈ মানে ফাৰ্ষ্ট শালবাৰীলৈ যাব লাগিব অলপমান মানে বস্তু ল'ব লগা আছে আৰু গোটেইকেইটা আহিছে লগত মানে বহুত দিনৰ মূৰত লগ পাম সেইকাৰণে ভাল লাগিছে বেছি দূৰত নাযাওঁ কিন্তু মানে ভিডিঅ'টো ধামাকা হ'ব মানে বহুত দিনৰ মূৰত লগ পাম তেনেকুৱা আৰু চব অলপ গোটেইকেইটাকে চিনিয়ে পায় আগত ব্লগত দেখিছে মানে কৈ আছোঁ গোটেইখিনি বাৰু এতিয়া শালবাৰীলৈকে যাওঁ গাইছ তাৰপিছত আৰু বঢ়িয়াকৈ মটৰ প্ৰয়োগ কৰিম গোটেইকেইটা ওলাই যাম এতিয়া বস্তুটো মানে কিবা কিবি ল'ব লগা আছে আৰু লগৰবিলাকো আহিছে সিহঁতকো লৈ লওঁ একচুৱেলি লগৰবিলাক মানে হিমাংশু আহিছে আৰু জিয়া সিহঁতে আহিছে আৰু বড়োৰ এটাত নাইজেলো আহি আছে তাক লগ পাম বাৰু লাহেকৈ সি এইপিনেৰে আহিব কি মোৰ বাইক তোৰ বাইকটো দি কি কৰিবি আমি কমফৰ্টেবল নহয় মানে ইয়াত এমটিঅ'টো কি মানে পাই আছা যদি দুটা উঠাবাৰ আছা সদায় পাম দিম চিয়াৰৰ পৰা এতিয়া গোটেইকেইটা ওলাই যাওঁ আৰু সেইপিনে হিমাংশু আছে আৰু আগত গোটেইকেইটাকে ধুনীয়াকৈ চিনাকি কৰি দি আছোঁ বাৰু এতিয়া শালবাৰীৰ পৰা গাইছ ওলাই যাওঁ ধুনীয়াকৈ গোটেইকেইটাই এইপিনে বাইকে পূৰা আৰু পাৰ্টি হ'ব এটা ধুনীয়াকৈ পাৰ্টিটো কিহৰ কৈ আছোঁ বাৰু মানসৰ ফালে গৈ আছোঁ আৰু পাৰ্টিটো তাতে হ'ব সেইকাৰণে বাৰু বেছি ব্লগিং কৰা নাই একচুৱেলি ৰাস্তাবিলাকতো দেখা পায়ে থাকে সদায় মোটামুটি মোৰ ব্লগত সেইকাৰণে বেছি ব্লগিং চগিং কৰা নাই আৰু গাইছ চৌলাৰ গেছ ইয়াতে মাংসটো লৈ ল'লোঁ আৰু এতিয়া ৰান্ধিব দিব লাগে আৰু ওলাই যাওঁ আৰু গোটেইকেইটা ব'ল ফটো বনাব দিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু মানে বস্তুটো হওক তাই অলপমান আমি ফুৰি আহোঁ গোটেইকেইটাই ব'ল बोल 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 सुनील छापरी जगह से क्या कोई था बोलो তাকে ফটো ক্লিক কৰিব বাইকখন ইয়াতে পাৰ্কিং কৰি লওঁ খাই দিছোঁ তো গাইছ পিনে হাই এইবাৰ ভিডিঅ'ৰ কাৰণে হেল্ল' আৰু এইপিনে ব্ৰ এজন আছে হেল্ল' চ' গাইছ এতিয়া গোটেইকেইটা লগ হৈ লওঁ আৰু ধুনীয়াকৈ পাৰ্টি এটা কৰিব লাগে পূৰা স্কাইবিলাক ব্লু হৈ আছে গাইছ ভাল লাগি আছে কিবা এটা পূৰা স্কাইবিলাক একদম ব্লু লাগি আছে ইমান ৰ'দ দি আছে আৰু ইহঁতে ইয়াতে ৰখিছে হোৱাটছআপ ফটো ক্লিক কৰিব বাপৰে ইমান ৰ'দ ইয়াতে বাইক থ'ব নোৱাৰি আৰু গাইছ একদম ইয়াতে ৰ'দ মানে ইয়াতে থাকিব নোৱাৰি আৰু পিকনিক স্পট একচুৱেলি ইহঁতে মানে দূৰৰ পৰা আহিছে নহয় সেইকাৰণে মানাছ বুলি ক'লে পিকনিক স্পটটো আগতে চাই আহে সেইকাৰণে ইহঁতক ইয়াতে দেখুৱাই এতিয়া ওলাই যাই আছোঁ মানে কেক কাটিংটো বেলেগত কৰিব লাগিব আৰু এতিয়া এটা সুন্দৰ লোকেশ্যনত যাম আৰু এইপিনে চাহ বাগানত ইয়াতে ৰখিম বুলি ভাবি আছোঁ কি হয় দেখা যাওক এইপিনে চাওক বাইকে বাইক গাইছ এটা মজা ভাল লাগে এনেকৈ বহুত দিনৰ মূৰত মানে গোটেইবিলাককে লগ পালে বুকিং কৰি থৈছোঁ বাইকখন এতিয়া কেক কাটিং হ'ব ধুনীয়াকৈ আৰু এইপিনে চাওক পূৰা বাইক বঢ়িয়াকৈ পাৰ্কিং
হিমাংশু এইবাৰ দোকান দিছা নেকি এই গাহৰি নাই এইটো ব্ৰইলাৰ এইপিনে এইটো খাওঁ আৰু ওলাই যাওঁ এই ইয়াৰ লগত যাওঁ দে ই একলাই আছে না দে বাৰু যাওঁ হা ঐ নজল যাওঁ থাক গোটেইকেইটা যাম গোটেইকেইটা থাক বাই বাই তো গাইছ এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু দিনটো আছিলোঁ মানে সেনেকৈ সিহঁতে আহি থাকিব আৰু পিছত লাহেকৈ মই আৰু গৈ থাকোঁ আৰু গাইছ বা বহুখিনি লেট হৈ গ'ল মানে আহিছিলোঁ কেতিয়াবাই তো তেনেকুৱা এতিয়া আমাৰ নিক ভাইটো আহি গ'ল মানে এই ৰ'দত গৈছিলে বোলে ৰ'দৰ পৰা ডাইৰেক্ট ইয়াতে আহিছে মই মাতিছিলোঁ ত' তাৰ লগতে এতিয়া ওলাই যাওঁ আৰু ঘৰত গাইছ নেক্সট ডে আৰু আজি হৈছে ছানডে আৰু এইপিনে এইটো ল ত' ছানডে ফানডে এনেই অলপমান দুপৰীয়া মই ফ'ৰ্থ ডিপটা ওলাই আছোঁ কেইটা বাজিলে ন হা কেইটা বাজিল 12:45 এই ফ'ৰ্থ ডিপটা ওলাই আছোঁ চ' গাইছ এনেই আৰু ছানডে ফানডে বুলি ক'ত যাওঁ বাৰু গম পাব লাহেকৈ বেছি ব্লগিং কৰা নাই মানে সেইটো ব্লগৰ লগতে লগাই দিছোঁ আৰু অলৰেডি গাইছ ইয়াৰ পৰা 10 কিলোমিটাৰ আছে ভূটান বৰ্ডাৰলৈকে মানে এণ্ট্ৰিটো কৰিব লাগিব আৰু বেছি টাইম নালাগিলে মানে খুব বেছি ঘৰৰ পৰা লাগিছে যদি 20 মিনিটত আহি পাইছোঁ আৰু আধা ঘণ্টামান ৰখি এতিয়া এণ্ট্ৰিটো হৈ গ'ল আৰু ইমান লেট মানে আজি বহুতখিনি মানুহ আছে ছানডেৰ কাৰণে বহুতখিনি মানুহ এনেইতো আহিলে বেছি মানুহ নহয় আজি বহুত মানুহ মানে स्टैंड है हाँ कैमरा का स्टैंड ठीक है थैंक यू ভূটান মানে টাউনটো পাম আৰু টাউন মানে আৰু কি এইখিনি সৰু এলেকা তাৰপিছত আৰু যাব নিদিয়ে বাৰু আগতে বহুত ব্লক আছে সেইকাৰণে মই বেছি মানে ভিডিঅ' বনোৱা নাই আৰু এইপিনে এইবিলাক ফুল চুল পুলি আছে বাট অলপ মানে বেছি টাইম মানে ইয়াতে ৰখিব নিদিয়ে পুলিচ আহি যায় ইয়াতে কিবা অলপ খাই লওঁ মানে হোটেল এখনত ৰখিছোঁ ভূটানৰ আৰু এইপিনে চাওক ভিউটো ভালকৈ নাহিব মানে ৰ'দ আহি আছে সেইকাৰণে কিবা অলপ ইয়াতে খাই লওঁ দুয়োজনে আৰু ওলাই যাওঁ মানে কিবা এটা ভাল লাগিছে এইপিনে ৰাস্তাটো মেইন হাইৱেটো আৰু এইপিনে মই ইয়াৰ পৰা কিবা কিবি খাই এতিয়া ওলাই যায় আৰু গেছ মানে দুপৰীয়াৰ আহাৰটো কিবা কিবি ম'ম' চম' খাওঁ আৰু অলপ চলপকৈ আৰু ওলাই যাম আৰু ভূটান টাউনখন ইয়াৰ পৰা মানে বহুতখিনি দেখুৱাই হৈ আছে তথাপিও আৰু আজিও দেখাই দিছোঁ বাৰু এইখনে আৰু ইয়াতে কিবা কিবি খাই ল'লোঁ অলপমান আৰু গৈ থাকোঁ আৰু গাইছ বেছি টাইম নাই আৰু তেলো ভৰাব বোলে এই তেল যিহেতু কম 60 ৰুপিজ নেকি 12 লিটাৰ এতিয়া ওলাই যাই আছোঁ আৰু বস্তুখিনি মানে কি কাৰখন জমা দি এতিয়া আমাৰ বস্তুখিনি লৈ যাব লাগিব এইখন গেটখন পালোৱে আৰু বেছি ব্লগিং কৰা নাছিলোঁ মানে আগতে ব্লগটো দেখা পাইছে সেইকাৰণে আজি মানে ছানডে বহুত মানুহ বহুত একদম আৰু যদি কোনোবা ভাবি আছে আহোঁ বুলি ছানডে নাহিব গাইছে একদম লেতেৰা মানুহ মানে বহুত লাইন পাতিব লগা হয় এনেকুৱা মই পোৱাই নাই মানে আগৰ ভিডিঅ'টো চাইছে গমেই পায় ইমান ভিৰ নাছিলে আজি বহুত ভিৰ গাইছ তেনেকুৱা এতিয়া ঘৰলৈকে যাওঁ আৰু বস্তুকেইখন লৈ